কবিতার হিরো এমএনসির গাব্বার কথা রাজেশ বৈশ্য আবৃত্তিকার মই অনলাইন জ্যোতি এমএনসিৰ গাভৰু তোমালোকৰ বোকা চুৰিত প্ৰেম গছ প্ৰণৱ দাৰ দৰে কবিতা লিখিব পৰাহেঁতেন লিখিলোহেঁতেন। নীলাঞ্জন তুমি কলেজ নাহিলে ভাল পোৱা বুলি 12 বজালৈকে শুই থাকে। আবেলি মদ বুলি ৰঙা চাহৰ কাপি হাতত লৈ গাওঁ, ফুলতো নাচাবা তুমি নামাৰিবা মিঠা। আমিবোৰে ৰাতি আন্ধাৰ চুবুৰীত বহি প্ৰেমৰ হুহুৰি মাৰি পাৰ কৰোঁ। পিছে আমিবোৰ মদাহী নহয়, বিষাদৰ আশীৰ্বাদত ডাঙৰ হোৱা পাগল প্ৰেম। যেতিয়া কলেজৰ বাকৰিত প্ৰেমৰ তিক্ততা ফাগুনৰ দৰে নামিছিল, যৌৱনবোৰ সিহঁতে নাঙত কৰি শুনিবা নেকি মোৰ কবিতা? তোমাৰ কলা চিল্কি চুলিত হেড এণ্ড শ্বল্ডাৰ চেম্পুৰ কৰোঁ। তুমি কাষেৰে পাৰ হৈ গ'লে মোক যৌৱনে বৰকে আমনি কৰে। তোমাৰ ওঠৰ কপনি দূৰৰ পৰাই কথাৰ উমান লবচ। কেতিয়াবা তোমাৰ হাঁহি সৌ মিচিচিপিৰ পাৰৰ গাভৰুকেইটাৰ হাঁহিৰ দৰে দেখি তুমি খং কৰি যেন জ্বলি উঠে ইজৰাইলৰ দৰে হিংসাত্মক দাবা। তোমাৰ কথাবোৰ আকাশবাণীৰ দৰে শুনি জানা, বৰ নষ্টালজিক দেই। কেতিয়াবা তোমাৰ অভিমানবোৰো বহুত দামী দামী লাগে। তুমি আহিবা প্ৰশান্ত ৰশান্ত ধুৰ দৰে মেঘালী চক্ৰত ৰামধেনু সদৃশ জীৱনৰ বাবে। তুমি হাঁহিলে হেঁপাহ, তুমি কলেজ আহিলে বসন্ত আহি কলেজত অচিন চিনাকি বাস্তৱবোৰ যেন মাথো এবাৰ কৈ দিয়া ভাল পাওঁ, মাথো এবাৰ কৈ দিয়া।